নমস্কাৰ মই ৰিমি হাজৰিকা সকলোকে মোৰ চেনেল ৰিমিজ কিচেনলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ কঁঠালৰ পিঠা অৰ্থাৎ কঁঠালৰ পেনকেক। এই পিঠাবিধ খাবলৈ বহুত বেছি টেষ্টি, মুখত দিলে একেবাৰে পমি যায় আৰু এবাৰ খালে আপোনালোকে বাৰে বাৰে খাবলৈ মন কৰে। তেনেহ'লে চাওঁচোন হওক পিঠাটো কেনেকৈ বনালোঁ। এয়া কঁঠালৰ ফুটা লৈছোঁ 10ৰ পৰা 12 পিচমান ল'ব। সেইখিনি আপোনালোকে এতিয়া এই ডাঙৰ চেকনিখনেৰে চেকি পেলাব। চেকি পেলাই এই আহটো খালি বেলেগ কৰি দিব আৰু ৰসটো বেলেগ কৰি দিব। আহটোৰ কাৰণে পিঠাটো বনাবলৈ দিগদাৰ হয়, সেইকাৰণে আহটো বেলেগ কৰি আৰু মই এনেকৈ চেকি ল'লোঁ। চাওক, চেকি লোৱাৰ পিছত ইয়াৰ পৰাই 1 কাপৰ পৰা 1.5 কাপমান আপোনালোকৰ ৰসটো ওলাব। এই পিঠাখিনিৰ পৰা হৈ গৈছে, তাতো ব্লেক কৰি দিছোঁ। তাৰপিছতে 1 কাপৰ পৰা 1.5 কাপ কঁঠালৰ ৰস ওলাই গৈছে। তাৰপিছত এটা বাতিত মই 3 কাপ, সৰু কাপেৰে 3 কাপ এনেকৈ পিঠাগুড়ি ল'লোঁ। অলপমান আৰু দি দিছোঁ। এয়া 3 কাপ পিঠাগুড়ি লৈছোঁ। তাৰপিছত সোৱাদ অনুসৰি আপোনালোকে অলপ নিমখ দিব। তাৰপিছত তাত আপোনালোকে ময়দা বা আটা 1 কাপ দিব, কোমল হ'ব। তাৰপিছত আপোনালোকে দিব এচিকুটমান বেকিং পাউডাৰ, বেছি নালাগে। তাৰপিছত তাত এতিয়া আপোনালোকে গুড়েই দিয়ক বা চেনি দিয়ক, দুইটাৰ ভিতৰত এটা দিব পাৰে। মই গুড় দিয়েই বনাওঁ, কাৰণ গুড় দি মোৰ চেনিটোৱে বেছি ভাল লাগে খাই পেলাই, সেইকাৰণে মোৰ গুড়টোৱেই বেছি পচন্দ। সেইকাৰণে মই গুড় দিছোঁ 3 পৰা 4 চামুচ। সেইখিনি আপোনালোকে দিয়াৰ পিছত এতিয়া সেই কঁঠালৰ চেকি থোৱা ৰসখিনি তাত ঢালি দিয়ক। এয়া দেখিছে কিমান ধুনীয়া হৈছে দেখিবলৈ। তাৰপিছত এইখিনি ধাম ধুম এতিয়া আপোনালোকে মিক্স কৰক। মই ফটোত দেখুওৱাৰ দৰে, এই ভিডিঅ'টোত দেখুওৱাৰ দৰে দেখিছে নহয়। এতিয়া ধাম ধুম মিক্স কৰি পেলাই চাব কেনেকুৱা হয়। এয়া চাওক, এতিয়া আপোনালোকে কি কৰিব, এতিয়া ভালকৈ মিহলোৱা হোৱা নাই। এতিয়া তাত মিহলি হ'বলৈ কি কৰিব লাগিব, কুহুমীয়া পানী অলপ গৰম কৰি ল'ব। অলপ অলপকৈ আপোনালোকে তাত 1 কাপমান পানী, 1 কাপ, পূৰা 1 কাপমান কুহুমীয়া পানী দিব লাগিব। তাৰপিছত ঘোলটো এনেকুৱা ধৰণৰ হ'ব লাগিব, দেখিছে একেবাৰে পনীয়া, এনেকুৱা পনীয়া হ'ব লাগিব। তাৰপিছত এয়া চাওক কিমান ধুনীয়া হৈছে দেখিছে। পিঠাটো দিলে পিঠাটো বিয়পি যোৱা নিচিনা হ'ব লাগিব। এখন পেন ল'লোঁ, মিডিয়াম ফ্লেমত ৰাখিব, মাত্ৰ 1 চামুচ তেল দিব, গোটেইখিনি মিহলাই দিব। এতিয়া লাহে লাহে ঢালি দিয়ক। আপোনালোকে এটাকৈ বনাব পাৰে বা 3-4টাকেও বনাব পাৰে, কিন্তু এটাকৈ বনালে পিঠাটো দেখিবলৈ ধুনীয়া হ'ব। এইটো মই কৈছোঁ আপোনালোকক। মই কিন্তু এই দেখিছে মই 4টাই বনাই দিয়ক, একো নহয়। এয়া চাইজটো অকণ বেয়া হৈ যায়, দেখিছে জেগা অকণ খেলি মেলি হৈ গৈছে। 4টাই বনাই দিওঁ, একো নহয়। এয়া তাৰপিছত মিডিয়াম ফ্লেমতে 3 পৰা 4 মিনিটমান এনেকৈ সিজাই থাকক। এয়া সিজি গৈছে, ধুনীয়া চেণ্ট ওলাই। একে বনাই থাকোঁতেনে আপোনালোকে গোটেই ঘৰটোৱে মলমলাই যায়। এয়া লাহেকৈ হেৰি কৰি দিয়ক, উলটাই দিয়ক। এই দেখিছে একেবাৰে সাৱধান হ'ব। তাৰপিছত এয়া গোটেইখিনি উলটাই দিয়ক। এতিয়া আপোনালোকে অলপ অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। ৰঙচুৱা হ'লে গম পাব আপোনালোকৰ পিঠাটো হৈ গৈছে। এয়া আকৌ অলুটি দি দিছোঁ। চাওক এয়া হৈ গৈছে, দেখিছে ব্ৰাউন কালাৰ আহি গৈছে। তাৰমানে ইফালেও ব্ৰাউন কালাৰ হৈ যোৱাৰ পিছত আপোনালোকৰ মানে পিঠাটো ৰেডি হৈ যাব। এয়া গোটেইকেইটা মই লুটিয়াই বগৰাই দিছোঁ। আপোনালোকে এটাকেও বনাব পাৰে বা 4টাকেও বনাব পাৰে, এইটো আপোনালোকৰ ইচ্ছাৰ ওপৰত কথা। এয়া হৈ গৈছে ধুনীয়াকৈ, দেখিছে চাটকেইটা কিমান ধুনীয়া ৰং হৈ গৈছে, একেবাৰে মজা চাইজ হৈছে, বহুত ধুনীয়া চেণ্ট আহিছে আৰু দেখিবলৈ চাওক কিমান বঢ়িয়া হৈছে। এইটো চাওক শ্বেপটো মই আকৌ দেখুৱাইছোঁ, একেবাৰে খাবলৈ সৰুৰ পৰা ডাঙৰলৈ এইটো পিঠা পচন্দ কৰিবই, এইটো মই আপোনালোকক গেৰাণ্টি দিলোঁ। এয়া চাওক কিমান ধুনীয়া হৈ গৈছে, একেবাৰে ছিঙি পেলাই মুখত দিলে আপোনালোকে আকৌ এবাৰ খাওঁ খাওঁ লাগিবই। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগত সহজতে কঁঠালৰ পিঠা বহুত টেষ্টিকৈ কেনেকৈ বনাব পাৰি ভিডিঅ'টো আগবঢ়ালোঁ। কেনেকুৱানো পালে মোক জনাবচোন। যদি ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰিমিজ কিচেনৰ তৰফৰ পৰা সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ।